নমস্কাৰ। জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজনীয়। সফলতা এই শব্দটো কেৱল এটি লক্ষ্য নহয়, ই হৈছে এজন মানুহৰ জীৱনৰ গৰিমা, আত্মবিশ্বাস আৰু সামাজিক মান্যতাৰ প্ৰতীক। সকলোৰে জীৱনত সফল হোৱাৰ ইচ্ছা থাকে, কিন্তু এই সফলতাৰ পথটো সহজ নহয়। এই পথত আগবাঢ়িবলৈ যি বস্তুটো অতি প্ৰয়োজনীয় সেয়া হৈছে কঠোৰ পৰিশ্ৰম। প্ৰাচীন কালৰে পৰা আজিলৈকে যিসকল ব্যক্তিয়ে ইতিহাসত নিজৰ নাম ৰাখিছে, তেওঁলোকৰ সকলোৰে সফলতাৰ পিছত আছে একে বস্তু: অহৰহ চেষ্টা আৰু কঠোৰ পৰিশ্ৰম। কঠোৰ পৰিশ্ৰমৰ অৰ্থ কি? কঠোৰ পৰিশ্ৰমৰ অৰ্থ কেৱল দীৰ্ঘসময় কাম কৰা নহয়। কঠোৰ পৰিশ্ৰম মানে হৈছে মন প্ৰাণেৰে, নিষ্ঠাৰে, লক্ষ্যৰ প্ৰতি একাগ্ৰ হৈ কাম কৰি যোৱা। যেতিয়া মানুহ নিজৰ সকলো শক্তি, ধৈৰ্য আৰু মনোযোগ এটা লক্ষ্যত লগাই দিয়ে, তেতিয়া সেয়া সফলতাৰ ৰূপ ধাৰণ কৰে। কিয় কঠোৰ পৰিশ্ৰম প্ৰয়োজন? প্ৰতিভা থাকিলেও চেষ্টা নহ'লে একো লাভ নাই। বহু লোকৰ মাজত স্বাভাৱিক প্ৰতিভা থাকে, কিন্তু সেই প্ৰতিভাক বিকাশ নকৰিলে, পৰিশ্ৰম নকৰিলে সেয়া নিষ্ফল হৈ পৰে। সেয়ে প্ৰতিভাৰ ওপৰত কষ্ট কৰিবই লাগিব। সপোনক বাস্তৱত পৰিণত কৰিবলৈ কেৱল সপোন দেখা যথেষ্ট নহয়। সেই সপোন পূৰণৰ বাবে দিনে ৰাতি বাৰে বাৰে চেষ্টা কৰাৰ নামেই হৈছে পৰিশ্ৰম। শৃংখলা আৰু অধ্যাৱসায় গঢ়ি তোলা। যি মানুহে প্ৰতিদিনে একে কাম আগ্ৰহেৰে কৰে, তেওঁ শৃংখলাবদ্ধ হয় আৰু ধৈৰ্যশীলতা গঢ়ি উঠে। যিকোনো পৰিস্থিতিতো তেওঁৰ সহায় হয়। পৰিশ্ৰম নকৰাৰ ফল কি? এলেহুৱাৰ বাবে বহু প্ৰতিভাৱান ব্যক্তি সফল নহয়। লক্ষ্য থকাটো যথেষ্ট নহয়। সেয়া পূৰণ কৰিবলৈ পৰিশ্ৰম নকৰিলে জীৱনত হতাশা, দুখ আৰু অপূৰ্ণতা জন্ম লয়। সৰল আৰু সহজ পথ বিচাৰিলে মানুহে পিছলৈ যাবলৈ ধৰে। কেনেকৈ কঠোৰ পৰিশ্ৰম কৰিব? লক্ষ্য স্থিৰ কৰক, দৈনিক ৰুটিন বনাওক, মনোযোগ কেন্দ্ৰিত কৰক, ডিষ্ট্ৰেকশ্যন এৰক, আত্মবিশ্বাস ৰাখক। অসফলতাত মন বেয়া নকৰি পুনৰ চেষ্টা কৰক। ইতিবাচক লোকৰ সংগত থাকক। সফলতা কোনো ভাগ্যৰ খেল নহয়, ই কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু অধ্যাৱসায়ৰ ফল। যদি আপুনি আজিৰ পৰা নিজৰ লক্ষ্যলৈ মনোযোগ দি পৰিশ্ৰম কৰে, তেন্তে এদিন নহয় এদিন নিশ্চয় আপুনি সফল হ'ব। সেয়েহে নিজৰ প্ৰতি বিশ্বাস ৰাখক আৰু মনত ৰাখক, সফলতা বাটৰ শেষত নহয়, ই পথৰ মাজতে কঠোৰ পৰিশ্ৰমৰ ফল।